Welcome to Ditirani Vlog. কেনে ভালে আছে নে? আজি মই শৈশৱৰ বান্ধৱী ৰুবি বৰাৰ ঘৰলৈ আহিছো। তাই মই স্কুল লেভেলৰ পৰা পাইছো আৰু এই ভাল লগা মুহূৰ্তখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। তাই ফুলনিখন দেখি মোৰ ইমান ভাল লাগিছে। আহকচোন চাওঁ ফুলনিখনৰ সৌন্দৰ্যতা আৰু তাইক মই চিনাকি কৰি দিছো। এয়া মোৰ শৈশৱৰ বান্ধৱী ৰুবি বৰা। তাই বোকাখাত JDSG কলেজৰ আছামিজ ডিপাৰ্টমেণ্টৰ এছ'চিয়েট প্ৰফেচাৰ হয় আৰু তাইক লগ কৰিবলৈ মই আহিছোঁ। আহিয়ে ফুলনিখন দেখি পেলাই ইমান ভাল লাগিছে। মই তাইকে দিওঁ, তাই ফুলনিখন আপোনালোকৰ লগত চিনাকি কৰি দিব। আহকচোন চাওঁ। মোৰ বান্ধৱীয়ে আপোনালোকক দেখুৱাব খোজা মোৰ সৰু ফুলনিখন আপোনালোকক দেখুৱাইছোঁ। মোৰ বিশেষ একো নাই, কিন্তু মোৰ বান্ধৱীৰ আগ্ৰহক মই উপেক্ষা কৰিব পৰা নাই। সেইকাৰণে আপোনালোকক মই দেখুৱাব খুজিছোঁ মোৰ এই সৰু ফুলনিখন। খুব কম ঠাইতে মই এই ফুলনিখন পাতিছোঁ। জেগা কম, সেইকাৰণে খুব কম ঠাইতে পাতিবলগীয়া হৈছে। এয়া আগফালে এইজোপা আমাৰ মামৰি তামোল বুলি কয়, তাত মই অৰ্কিড লগাইছোঁ। এইজোপা হ'ল বেগনীয়া। ইফালে এয়া সয়া আছে। অৱশ্যে মোৰ গছতো আছে সয়া। ভিতৰৰ বাৰান্দাত জেগা কম কাৰণে মই এয়া এনেকৈ কিছুমান ষ্টেণ্ড বনাই লৈছোঁ। গ্ৰিলত আঁৰি দিয়া হৈছে ষ্টেণ্ডবিলাক। ওপৰৰ ফালে এইখিনি মই অৰ্কিড লগাইছোঁ। ইয়াত আছে অৰ্কিড আছে। ইয়াত তলৰ এইটো পাৰ্টত মোৰ আছে চাকুলেণ্ট মই ভাল পাওঁ। এই বাৰান্দাখনতো কিমান হেৰি আছে? ইয়াত মোৰ প্ৰায় 70টামান আছে ভেৰাইটি। আগতে 85 আছিলে। এতিয়া ধুনীয়া। এয়া হ'ল পিংক প্ৰিন্সেছ। এয়া আমি আহি পালোহি। এয়া বাগান ভেলিয়া। এইটো ৰেড, এইটো অৰেঞ্জ ৰেড মিক্স, এইটো কালাৰ। এইবিলাক অৰেঞ্জ ফুলি আছে। দুই এজোপা মই নাৰ্চাৰীৰ পৰা অনাৰ বাহিৰে প্ৰায়খিনি কাটিং কৰিছোঁ নিজে। এইটো থোপাকৈ লাগিছে। এয়া ডাবুল হয়। এইজোপা ভেৰিগেটেড হয়। এইজোপা ভেৰিগেটেড। এইটো আছে এটা বাই কালাৰ। এইফালে এয়া হ'ল গল্ডেন য়েল্লো আৰু তাৰ লগতে আছে পাৰ্পল, ৰেড, পাৰ্পল।
এয়া সাবুদানাৰ খিচিৰি আমি দুই বান্ধৱীয়ে বনাব খুজিছোঁ আৰু ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব খুজিছোঁ। আহকচোন চাওঁ কেনেকৈনো আমি সাবুদানাৰ খিচিৰি বনাম। আৰু তাইক বনাব কৈছোঁ, তাই বনালে মই খাম যে। আচলতে সাবুদানাৰ খিচিৰি আপোনালোক সকলোৱে জানেই কেনেকৈ বনায়। এইটো এটা আচলতে সকলোৱে বনাই থকা এটা ৰেচিপি। তথাপিও আমি বহুত দিনৰ মূৰত দুই বান্ধৱী যিহেতুকে লগ হৈছোঁ, সেইবাবে এই সাবুদানাৰ খিচিৰি বনাব খুজিছোঁ। আজি আচলতে পূৰ্ব প্ৰস্তুতিখিনিহে কৰিম, কালিলৈ আমি ৰেচিপিটো বনাম। এতিয়া আপোনালোকে চাওকচোন, এয়া সাবুদানা। এইটো আচলতে ডাঙৰ দানাটো ল'ব লাগিব, এই ডাঙৰ দানাটো, এই সাবুদানাটো। আৰু আমি দুজনৰ কাৰণে চাহ কাপেৰে একাপ, আৰু সেইখিনি আমি 2-3 বাৰমান ধুম বগা পানীটো নোযোৱালৈকে। আৰু তাৰ পাছত সাবুদানাখিনি আমি তিয়াই ৰাখিম মানে আমি বেছি পানী তাত দিব নোৱাৰিম, কাৰণ যদিও 4 ঘণ্টামান তিয়াই থ'ব লাগে, এতিয়া কিন্তু আমি গোটেই ৰাতিটোকে তিয়াই থ'ম। সেইকাৰণে সাবুদানাবোৰ যাতে গলি নাযায়, তেনেকৈ আমি সাবুদানাখিনি তিয়াই ৰাখিম। এয়া ধুই লোৱা সাবুদানাখিনি আমি এতিয়া এই দানাৰ সমানকৈ আমি পানী দি তিয়াই ৰাখিম। গোটেই ৰাতি তিতি থাকিবই, সেইকাৰণে কম পানী দিছোঁ। আৰু কালিলৈ আমি কেনেকৈনো বনাই সেই খিচিৰিটো তাকে আপোনালোকক দেখুৱাম। কালি আপোনালোকক কৈছিলোঁ যে আমি এটা সাবুদানাৰ খিচিৰি বনাম। আজি তাকেই বনাবলৈ লৈছোঁ আমি। আৰু ভিডিঅ'টো আচলতে ছুটি কৰিবৰ কাৰণে আমি গোটেই সামগ্ৰীখিনি এনেদৰে গোটাই লৈ আপোনালোকক দেখুৱাব খুজিছোঁ। কালি তিয়াই লোৱা সাবুদানাখিনি এয়া ফুলি উঠাৰ বাবে মই এটা ডাঙৰ পাত্ৰলৈ লৈ ল'লোঁ। ইয়াত আছে বইল কৰা এটা সৰু আলু, মিডিয়াম চাইজৰ এটা আলু। এয়া আছে ইয়াত তেলত ভাজি লোৱা কেইটামান বাদাম। এয়া আছে শুকানে ভাজি লোৱা বাদাম, জিৰা, গোটা জিৰা, চিলি ফ্লেক্স, আৰু এয়া আছে কেইফুটামান নহৰু মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া এই যিখিনি শুকানে ভাজি লোৱা বাদাম আছে, সেই বাদামখিনি এতিয়া মই গ্ৰাইণ্ডাৰত দি এইখিনি অলপ গুড়ি কৰি ল'ম, বেছি গুড়ি নকৰোঁ, আপোনালোকক আকৌ দেখুৱাম বাৰু। এয়া ভাজি লোৱা শুকানে ভাজি লোৱা বাদামকেইটা মই এনেদৰে মিক্সিত গুড়ি কৰি ল'লোঁ। একেবাৰে সম্পূৰ্ণ গুড়ি নহয়, অলপ গোটা গোটা হৈ থকাকৈ এয়া গুড়ি কৰি ল'লোঁ। আৰু এইখিনি মই এতিয়া সাবুদানাখিনিৰ লগত সানি ল'ম। এতিয়া মই বাদামৰ গুড়িখিনি ইয়াত মিক্স কৰি দিম। আৰু এইখিনি এনেদৰে সানি ল'ম। খাবলৈ খুব ভাল লাগে। এই সাউথ ইণ্ডিয়ানসকলে বেছিকৈ খায়, খাবলৈ খুব ভাল লাগে আৰু ধুনীয়া এটা ব্ৰেকফাষ্ট হয়, এটা হেল্ডি ব্ৰেকফাষ্ট। এতিয়া আমি এয়া বনাবৰ কাৰণে এতিয়া আমি যোজা কৰিম। এতিয়া কেৰাহীত এয়া 2 চামুচমান ৰিফাইন তেল দিলোঁ। এতিয়া মই তাতে দিম অলপ ঘিউ দিম, গৰু ঘিউ দিম। মই আচলতে অন্নপূৰ্ণাই ব্যৱহাৰ কৰোঁ কাৰণে অন্নপূৰ্ণা গৰু ঘিউ অলপ দিছোঁ ইয়াত। মানে পৰিমাণটো আপোনালোকে চাই ল'ব যে যিমানখিনি আচলতে সামগ্ৰী হয় সিমান পৰিমাণে ভাজিব পৰাকৈ এই তেল আৰু ঘিউখিনি ল'ব লাগে। মই তেনেকৈ লৈছোঁ আৰু অলপ দি দিওঁ ঘিউ। সেইখিনি গৰম হোৱাৰ লগে লগে প্ৰথমতে ইয়াত মই দিম কেইটামান গোটা জিৰা। গোটা জিৰাকেইটা দিলোঁ। তাৰ পাছত দিম সৰু সৰুকৈ মিহি মিহিকৈ কাটি থোৱা কেইফুটামান নহৰু।
ইয়াতে মই দি দিম এই সিজাই থোৱা আলু কেইটুকুৰা। আলুখিনি অলপ ভজা হৈ গ'লে অকণমান যেতিয়া এই সিজোৱা ভাপটোৰ পৰা যেতিয়া অকণমান ভাজি দিওঁতে টান নিচিনা হৈ আহিব, তাৰ পাছতে আমি ইয়াত দিম এই মিক্স কৰি থোৱা সাবুদানা আৰু বাদামৰ মিশ্ৰণটো। মই গেছটো অলপ কমাই লৈছোঁ আৰু এই মিশ্ৰণখিনি এতিয়া ইয়াত দি দিম। বহাই দিছোঁ, গেছটো অলপ বহাই দিছোঁ। মানে খৰিত এতিয়া ভাজিব লাগিব আৰু এতিয়া ইয়াত মানে সোৱাদ অনুযায়ী নিমখটো দিম। নিমখ দিয়া খোৱা নাই এতিয়ালৈকে। এতিয়া ইয়াত সোৱাদ অনুযায়ী অলপ নিমখ দিছোঁ, আপোনালোকে চাই ল'ব কিমানটো নিমখ ভাল পায়। আন্দাজতে দিব লাগিব আৰু দিব লাগিব। গুণটো বহুত ধুনীয়া গোন্ধাইছে দেই, ঘিউৰ গুণটো একদম নাকত লাগিছে, খাবলৈও বহুত টেষ্টি হ'ব। বিশেষ একো কষ্ট নাই, কিন্তু আপোনালোকে ভাজি থাকোঁতে এই সাবুদানাটো যেতিয়ালৈকে ট্ৰেন্সপাৰেণ্ট হৈ যাব, এই বগা ৰংটো এৰি ট্ৰেন্সপাৰেণ্ট যেতিয়া হৈ যাব তেতিয়া ইয়াত নমাব লাগিব। এতিয়া মই সোৱাদৰ কাৰণে ইয়াত দি দিছোঁ অলপ চিলি ফ্লেক্স। আপোনালোকে চাই ল'ব, যদি জ্বলা বেছি ভাল পায় তেতিয়াহ'লে জ্বলা বেছিকৈ দিব অলপ। কেঁচা জলকীয়া দিব নোৱাৰি নেকি? নোৱাৰে, আচলতে কি আৰু মানে খাদ্যবিলাক বনাওঁতে নিজৰ ৰুচি অনুযায়ী দিলেই হ'ল। কিন্তু এইটো যিহেতুকে মই এগৰাকী মোৰ চাউথ ইণ্ডিয়ান দিদিৰ পৰা শিকা, তেওঁ মোক যেনেকৈ শিকাইছিলে মই তেনেকৈয়ে আচলতে বনাইছোঁ। তেওঁলোকে এনেকৈ শুকান জলকীয়াটোৱে ব্যৱহাৰ কৰে। আৰু অকণমান দি দিছোঁ, বেছি কম হোৱা যেন লাগিছে। এতিয়া আমি ভাজি থাকিম এইখিনি ট্ৰেন্সপাৰেণ্ট হোৱালৈকে। এয়া সাবুদানাখিনি এনেকৈ একেবাৰে বগা ৰঙটো আঁতৰি এই ট্ৰেন্সপাৰেণ্ট হোৱালৈকে এনেকৈ ভাজিব লাগিব। এয়া প্ৰায় হৈ গৈছে আৰু এয়া হৈ গৈছে। ইয়াতে এতিয়া এই যে ভাজি থৈছিলোঁ, তেলত ভাজি থৈছিলোঁ বাদাম কেইটামান, এই বাদামকেইটা ইয়াত তাতে দি দিম। এটা মানে ধুনীয়া কালাৰ আৰু বাদামৰ, এতিয়া বাকলি গুচোৱা বাদামটো দিয়া হ'ল, বাকলি থকা বাদামটো দিয়া হৈছে। ইয়াত মই দিম এতিয়া একেবাৰে শেষত, এতিয়া নমাব হৈছে, ইয়াতে মই দিম অলপ ধনিয়া পাত। এই ধনিয়া পাতকেইটাও মই বাৰীৰ পৰা ছিঙি আনিছোঁ, একদম মানে ফ্ৰেছ। এয়া ফ্ৰেছ ধনিয়া পাত, ইয়াত কোনো কেমিকেলছ নাই। আৰু গোন্ধটো, এই ধনিয়া পাতৰ গোন্ধটো যে কিমান ধুনীয়া, একদম ধুনীয়া গোন্ধাই আছে। তাৰ উপৰি তাই বাৰীখন মই অন্য এটা দিনত কেতিয়াবা আহিলে দেখুৱাম। বগৰী মানে একদম লম্বা বগৰী লাগিছে, অমিতা, লাই শাক, ওলকবি, গাজৰ, পালেং, নহ'বলৈ নাই আৰু বাৰীখন। মানে তাই 5 মিনিট সময় পালে বাৰীখনলৈ যায়, ফুলনিখনলৈ যায়, আৰু তাই কিতাপ পত্ৰটো লিখেই। আৰু এয়া এতিয়া তাই বনোৱা একদম টেষ্টি সাবুদানাৰ খিচিৰি খোৱাৰ মোৰ সৌভাগ্য হৈছে। মই গেছটো অফ কৰি দিলোঁ। অফ কৰি দিলি ন? অফ কৰি দিলোঁ। এয়া এতিয়া সাবুদানাখিনি হৈ গ'ল। এতিয়া আৰু গৰমে ইয়াত খাব লাগে। হৈ গ'ল ইয়াত আমাৰ ৰেচিপি তৈয়াৰ হৈ গ'ল, খাব পৰা হৈ গ'ল। এয়া সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাইছোঁ, ধোঁৱাই আছে, গৰমে খাই ভাল লাগে। এয়া মই ওপৰতে বাৰীতে হোৱা মোৰ চালাডৰ কাৰণে ব্যৱহাৰ কৰা বেচিল পাত 2টা দি দিছোঁ,
আৰু এয়া ধনিয়া। এতিয়া আমি দুই বান্ধৱীয়ে গৰমে গৰমে এয়া খাম। আপোনালোকক এই তাই বনোৱা ৰেচিপিটো শ্বেয়াৰ কৰাৰ লগতে এইকেইখন কিতাপো দেখুৱাইছোঁ। এইকেইখন তাই নিজেই লিখা। এয়া বেলি ফুলৰ বাগিচা, আপুনি অকলশৰে আছে নেকি, সুগন্ধি আলাপ, স্বপ্ন দত্তাৰ পৃথিৱী, এয়া শিশু উপন্যাস বকুলপুৰৰ বকুল কথা, এয়া জয়মতী, আৰু এয়া চিত্ৰবাগ। এয়া হ'ল চিত্ৰবাগ। এইকেইখন কিতাপ লিখাৰ উপৰিও আৰু অসংখ্য তাই প্ৰবন্ধ, গল্প, বিভিন্ন আলোচনী, পেপাৰ সকলোতে লিখে। আৰু কেইখনমান কিতাপহে মই আপোনালোকৰ ওচৰলৈ দেখুৱালোঁ। নেক্সট টাইম আহিলে আকৌ আপোনাক তাই লিখাৰ পৃথিৱীখনলৈ মই লৈ যাম। আজিলৈ আহিছোঁ। আপোনালোকে ভালে থাকক আৰু কুশলে থাকক। মোৰ বান্ধৱীৰ আগ্ৰহক আচলতে মই সঁহাৰি জনাইছোঁ। মোৰ ভাল লাগিছে যে আমি স্কুলৰ পৰা একেলগে পঢ়া, LP স্কুলৰ পৰা একেলগে পঢ়া মোৰ বান্ধৱীয়ে ইমান আগ্ৰহ কৰিছে। মোৰ সেই আগ্ৰহকো আচলতে মই খুব বেছি ভাল পাইছোঁ, আৰু সেইকাৰণে আপোনালোকৰ মাজলৈ মই আহিলোঁ আজি। আপোনালোকক লগ পাই থাকিম, আৰু আপোনালোক সকলোৱে কুশলে থাকক, আপোনালোক সুখেৰে থাকক। নতুন বছৰৰ শুভেচ্ছা আপোনাক লোকক জনাইছোঁ, আৰু আজিলৈ আমি ইমানতে বিদায় লৈছোঁ। নেক্সট ভিডিঅ'ত পুনৰ আপোনালোকক নতুন এটা ৰেচিপি লৈ আহিম। আজিলৈ আহোঁ। থেংক ইউ। ধন্যবাদ।